নমস্কাৰ। আজি আকৌ ক্লাছ 10ৰ অনুশীলনী 5টোৰ অংক লৈছোঁ। 3 নম্বৰৰ 3টা অংক কালি সমাধান কৰি দিয়া হৈছিল। আজি 4 নম্বৰ আৰু 5 নম্বৰ 4 নম্বৰ আৰু 5 নম্বৰ অংক দুটা কৰি দিম। 4 নম্বৰৰ শ্ৰেণীটো এনেদৰে আছে, -4 আৰু মাজতে 4টা পদ নাই, শেষৰ পদটো আছে 6। ইয়াত a = হ'ব -4, b = 9 আৰু a এইটো কিমান নম্বৰ পদ হ'ব? 1 2 3 4 5 6, a6টো হ'ল 6। তেতিয়াহ'লে আমি লিখিব পাৰিম a প্লাছ n মানে হ'ব আমাৰ 6 - 1 ইনটু b = হ'ব a6। বা এই দুটা মান যদি আমি বহুৱাই দিওঁ, -4 এইটো হ'ব 5b, এইটো হ'ল a6টো হ'ল 6, তেতিয়াহ'লে 5b 6 -4টো ইফালে আহিলে +4 হ'ব। d = হ'ব 10/5 মানে 2। ডিৰ মানটো পোৱা গ'ল। তেতিয়াহ'লে আমি a2টো পাম, a2 উলিয়াব লাগিব। a2 হ'ব a + b, a মানে হ'ল -4, b মানে হ'ল 2, হ'ব -2। a3 হ'ব এনেকৈ ইয়াৰ পৰা কৰিলে হয়, a2 + b কৰিলে হয়। এইটো হ'ল -2 + 2 = 0। ঠিক একেদৰে a4টো হ'ব a3 + b, a3 হ'ল a3 পালোঁ আমি 0 + 2 মানে 2 হ'ব, আৰু a5টো হ'ব a4 + b = 2 + 2 = 4। এনেকৈ কৰিলে হ'ব। এই গোটেইকেইটা ইয়াৰ এনচাৰ হ'ব। এবাৰ আমি 5 নম্বৰ প্ৰশ্নটো লৈছোঁ। 5 নম্বৰটোত a2 নাই, প্ৰথম পদটো নাই, দ্বিতীয় পদটো আছে, a2টো আছে 38, b নাই, a3 a4 a5 লাগিব। এইটো হ'ল a6 = -22 আছে। গতিকে আমি যিহেতু a2ৰ মান দিয়া আছে, এতেকে a2 = হ'ব a + b, a2ৰ মান হ'ল 38 = a + b। এইটো আমি 1 নম্বৰ লিখিম। আকৌ a6ৰ মান আছে, a6 = a + 5b হয়। a6ৰ মানটো আছে -22 = a + 5b। এনেকৈ আমি লিখি থ'লোঁ। এইটো 2 নম্বৰ। এতিয়া 2ৰ পৰা যদি 1 নং বিয়োগ কৰোঁ, তেতিয়াহ'লে a নাথাকিব, 5bৰ পৰা b মাইনাছ কৰিম, 4d হ'ব। 2 - 1 কৰিম, 2 - 1 কৰিলে -22ৰ পৰা 38 মাইনাছ কৰিলে হ'ব -60, আৰু সোঁফালে a + 5bৰ পৰা a + b মাইনাছ কৰিলে এনেকৈও লিখা যাব 5b - a - b, বা এইটো +d এনেকৈও লিখা যাব। এতিয়া যদি আমি সোঁফালৰখিনি বাওঁফালে লিখোঁ, a + 5b - a - b = -60 লিখিব পাৰিম, বা a নাথাকিব, 5bৰ পৰা d মাইনাছ কৰিলে 4d = -60। গতিকে d = -60/4, এইটো 4ৰে হৰণ কৰিলে হ'ব 15। গতিকে ডিৰ মানটো পোৱা গ'ল। ডিৰ মান পোৱাৰ পিছত আমি এৰ মানটো উলিয়াম। ডিৰ মান 1 নঙত বহুৱাই পাওঁ। 1 নংটো কি আছিল আমাৰ? 38 = a + b আছিল। 38 a - 15 ডিৰ মান,
গতিকে 15টো ইফালে আহিলে 38 প্লাছ 15 ইজ ইকুৱেল টু এ গতিকে এ ইজ ইকুৱেল টু হ'ব 53 এৰ মানটো পালোঁ A2 আছে A3 উলিয়াম গতিকে A3 ইজ ইকুৱেল টু হ'ব A2 প্লাছ D A2 মানে হ'ল আমাৰ 38 D মানে হ'ল -15 গতিকে 38ৰ পৰা 15 মাইনাছ কৰিলে হ'ব 23 A4 ইজ ইকুৱেল টু হ'ব A3 প্লাছ D A3 মানে 23 মাইনাছ 15 23ৰ পৰা 15 মাইনাছ কৰিলে হ'ব 8 আৰু A5টো হ'ব A4 প্লাছ D A4 হ'ল 8 মাইনাছ 15 8ৰ পৰা 15 মাইনাছ কৰিলে হ'ব -7 এই তিনিটা এনচাৰ এইটো এনচাৰ গতিকে আজি এই দুটা কৰি দিয়া হ'ল ধন্যবাদ